তো পোনপ্ৰথমে অসমীয়া ৰাইজ সকলোলৈকে ৰঙালী বিহুৰ অলেখ অযুত শুভেচ্ছা জ্ঞাপন কৰিলো আৰু আপোনালোক সকলোৱে এতিয়া অসমত মেখেলা চাদৰ পিন্ধি ধুনীয়াকৈ বিহু উদযাপন কৰি আছে কিন্তু আমি যিসকল ৰাইজ অসমৰ বাহিৰত আছো সেইসকল ৰাইজৰ সেই সুবিধাখন নাই গতিকে আমি আজি ইয়াত ৰাজস্থানত আছো দুটা ফেমিলি আৰু আমি দুইটা ফেমিলি গোট খাইতে মন্দিৰলৈ আহিছো আৰু তাত আমি এতিয়া এই পুৰি আছো দেছে নাই সঞ্জীৱ আৰু এফালে প্ৰেৰণা এফালে আমাৰ আইজনী মুখ ঢাকি থৈছে আৰু তাৰ লগতে আমি যিখিনি ঠাইত আছো তাৰ ভিউটো আপোনালোকক দেখুৱাম বুলি ভাবিছো খুব ধুনীয়া হয় আমি আছো মন্দিৰত আজি যেহেতু বহাগৰ 1 তাৰিখ গতিকে মন্দিৰলৈ বুলি আহিছো মন্দিৰো দেখুৱাম আৰু মন্দিৰৰ পৰা ইমান ধুনীয়া ভিউ দেখাইছে তাকো দেখাম আমাৰ জিতু গগৈ পুৰা ফটো উঠোৱাত ব্যস্ত মুখখন ঢাকি দিলে কেমেৰা বেয়া পায় আৰু এইফালে এই ভিউ চাওক এইয়া চাওক আৰু এই পাহাৰটো যে দেখিছে এইটো পুৰা ৰঙা ৰঙা হৈ আছে দেখিছে হিল বিলাক ইয়াৰ ৰঙা আৰু এয়া হল মন্দিৰ আৰু আপোনালোকক মন্দিৰ দেখাও মন্দিৰ ভাগ আছে গুহাৰ ভিতৰত এইয়া দেখিছেনে গুহাৰ ভিতৰত আছে আৰু এইফালে আছে দেৱী মা এইয়া দেখিলে নহয়